মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পাঠ নং 4 প্ৰাকৃতিক সম্পদ নামৰ পাঠটিৰ থুলমূলকৈ আলোচনা কৰিম। প্ৰাকৃতিক সম্পদ বুলি ক'লে আমি সাধাৰণতে প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন ধৰণৰ সামগ্ৰী যেনে বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি, বাঁহ, বেত, কাঠ, শিল বালি এই আটাইবোৰ বস্তুকে বুজোঁ। কিন্তু প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীসমূহক যেতিয়া মানুহৰ বিভিন্ন কামত ব্যৱহাৰৰ উপযোগী কৰি লোৱা হয়, তেতিয়াহে তাক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদ বুলিলে ভূপৃষ্ঠৰ উপৰিভাগৰ আৰু ভূগৰ্ভৰ তলত সঞ্চিত হৈ থকা সম্পদসমূহক বুজায়। প্ৰাকৃতিক সম্পদ দুই প্ৰকাৰৰ: নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ। নৱীকৰণক্ষম সম্পদ সেইসমূহ সম্পদ যিবোৰ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, যেনেকুৱা বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি। এই সম্পদবোৰ আমি ব্যৱহাৰ কৰি থাকিলেও শেষ হোৱাৰ সম্ভাৱনা কম বা এইবোৰ পুনৰ সৃষ্টি হৈ থাকে। সেইবাবেই এই সম্পদসমূহক কৈছে নৱীকৰণক্ষম সম্পদ। আনহাতে যিবোৰ সম্পদ অধিক ব্যৱহাৰৰ ফলত শেষ হৈ যাব পাৰে, যেনে ধৰা খনিজ পদাৰ্থ, কয়লা, খাৰুৱা তেল, এই সম্পদসমূহ হ'ল অনৱীকৰণক্ষম সম্পদ। এই সম্পদসমূহ অধিক ব্যৱহাৰ কৰিলে শেষ হৈ যাব পাৰে আৰু এইবোৰ সম্পদ সৃষ্টি হ'বলৈ বহুত নিযুত বছৰ লাগিব পাৰে। গতিকে আমি প্ৰাকৃতিক সম্পদৰ দুটা প্ৰকাৰ পালোঁ: নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ। আমাৰ ৰাজ্যত পোৱা প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত বনজ সম্পদ, জলজ সম্পদ, কৃষিজাত সম্পদ আৰু খনিজ সম্পদেই প্ৰধান। অসমত এই চাৰিবিধ সম্পদেই প্ৰধান। প্ৰথম আছে বনজ সম্পদ। অসম ৰাজ্যখন বনাঞ্চলেৰে ভৰপূৰ। এই বনাঞ্চলসমূহত বহুতো মূল্যৱান উদ্ভিদ পোৱা যায়। শাল, চেগুন, গমাৰি, শিহু, আজাৰ আদি মূল্যৱান কাঠ পোৱা যায়। লগতে পাহাৰীয়া অঞ্চলত আৰু বৰাক উপত্যকাত আছে হুলুং, আমাৰ অসমৰ ৰাজ্যিক গছ হুলুং, বনচুম, তিতাচপা আদি গছ পোৱা যায়। তাৰ উপৰিও বিভিন্ন নৈৰ দুয়োপাৰে খয়েৰ, শিহু, শিমলু, কদম, কৰৈ, নলসাগৰী, খেৰ আদিও উদ্ভিদো পোৱা যায়। ইয়াৰ উপৰিও বনজ সম্পদ বুলি ক'লে আমি আমাৰ হাবিত থকা চৰাই আৰু জীৱ জন্তুৰ কথাও বুজি পাওঁ। বিভিন্ন ধৰণৰ চৰাই যেনে ভাটৌ, মইনা, শগুন, ফেঁচা, ময়ূৰ, দেওহাঁহ, ধনেশ ইত্যাদি। লগতে আমাৰ অসমৰ এটা খৰ্গৰ গড় পৃথিৱী বিখ্যাত। তাৰোপৰি ঢেকীয়াপতীয়া বাঘ, হাতী, নাহৰ ফুটুকী বাঘ, হৰিণা, বন গাহৰি, বনৰীয়া গৰু, ভালুক, বনৰীয়া মহ, শিয়াল, হলৌ বান্দৰ, সোণালী বান্দৰ, হলক, গিবন আদি আপুৰুগীয়া প্ৰাণী কিছুমানো আছে আৰু এই প্ৰাণীবোৰ চাবলৈ বিভিন্ন দেশৰ পৰা পৰ্যটকো আহে। ইয়াৰ পিছত কিছুমান মূল্যৱান কাঠ যেনে শাল, চেগুন, তিতাচপা, শিহু, কৰৈ আদি উল্লেখযোগ্য। এই কাঠসমূহৰ পৰা আমি বিভিন্ন ধৰণৰ সা সৰঞ্জাম সাজি লওঁ। অসমৰ হাবিৰ পৰা খৰি, ফল মূল, ৰবৰ, ঔষধি গুণযুক্ত উদ্ভিদ, খেৰ আদি সংগ্ৰহ কৰিও মানুহে জীৱিকা নিৰ্বাহ কৰে। আনহাতে এনেকুৱা ঔষধি গুণযুক্ত উদ্ভিদ বাহিৰলৈও পঠিওৱা হয়। এনেকুৱা উদ্ভিদ কিছুমানৰ পৰা আকৌ আমাৰ অসমত উদ্যোগো গঢ়ি উঠিছে। জুইশলা, প্লাইউড, কাগজ আৰু ৰেচম আদি বিভিন্ন ধৰণৰ উদ্যোগ গঢ়ি উঠিছে। গতিকে এয়া আছিলে আমাৰ বনজ সম্পদ। এতিয়া আমি চাওঁ আমাৰ জলজ সম্পদ কোনবোৰ। জল মানে পানী, অৰ্থাৎ পানীৰ লগত যিসমূহ সম্পদ জড়িত হৈ আছে সেই সম্পদবোৰেই হ'ল জলজ সম্পদ। আমাৰ অসমত দুখন প্ৰধান নৈ হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক। আৰু এই ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়ো কাষে বহুতো উপনৈ সৃষ্টি হৈছে। এইবোৰ হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নৈৰ উপনৈ: চম্পাৱতী, মানাহ, পাগলাদিয়া, পুঠিমাৰী, জীয়া, ধনশিৰি, জীয়া ভৰলী, সোৱণশিৰি, দিহিং, লোহিত, বুঢ়ীদিহিং, দিখৌ, ধনশিৰি, কপিলী, কৃষ্ণাই
এইবোৰ হ'ল ব্ৰহ্মপুত্ৰ নৈৰ আমাৰ উপনৈ। আনহাতে ধলেশ্বৰী সোণাই এয়া হ'ল বৰাক নৈৰ উপনৈ। এতিয়া ব্ৰহ্মপুত্ৰ নৈ বা আমাৰ এই যিসমূহ উপনৈ আছে, সেই উপনৈসমূহত বিভিন্ন ধৰণৰ জাহাজ ঘাট, ফেৰী ঘাট আদি গঢ় লৈ উঠিছে। আৰু সেই জাহাজ ঘাট বা ফেৰী ঘাটৰ পৰা বিভিন্ন ঠাইলৈ মানুহে বস্তু অনা নিয়া কৰিবলৈ সুবিধা হৈছে। ব্ৰহ্মপুত্ৰ নৈত পোৱা শিহু হ'ল পৃথিৱীৰ এবিধ বিৰল প্ৰজাতিৰ প্ৰাণী, আৰু শিহু সমগ্ৰ পৃথিৱীৰ ভিতৰতে বিৰল। ইয়াৰ পিছত তোমালোকক কেইটামান প্ৰশ্ন দিছে। ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ দিশে থকা উপনৈ কেইখনৰ নাম কি কি? উত্তৰ মানে এয়া দেখিছা, উত্তৰ, পশ্চিম, পূব, দক্ষিণ। গতিকে উত্তৰ দিশত থকা এইকেইখন তোমালোকে লিখিবা। ইয়াৰ পিছৰ প্ৰশ্নটো দিছে ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ দিশে থকা উপনৈকেইখনৰ নাম। দক্ষিণ মানে তলফালে, এইফালে থকা উপনৈকেইখনৰ নাম লিখিবা। তাৰপিছত দিছে বৰাক নৈৰ উপনৈকেইখনৰ নাম কি কি? বৰাক নৈৰ উপনৈকেইখন ধলেশ্বৰী, সোণাই। নৈৰ উপনৈসমূহৰ উপৰি আমাৰ ৰাজ্যখন অসংখ্য খাল, বিল, পুখুৰী আদি জলাশয়েৰে ভৰা। দীপৰ বিল, চান্দডুবি বিল, চামগুৰি বিল আদি অসমৰ কেইটামান উল্লেখযোগ্য জলাশয়ৰ উদাহৰণ। বনৰীয়া প্ৰাণী, চৰাই-চিৰিকটি আদিয়ে এই জলাশয়বোৰৰ পানী খাই পিয়াহ পলুৱায়। ইয়াৰ উপৰি বিভিন্ন লোকে মীন পালন কৰে। আৰু উপনৈসমূহৰ কাষৰীয়া অঞ্চলত সৃষ্টি হোৱা ঘাঁহনিয়ে ওচৰ পাজৰৰ হেজাৰ বিজাৰ গৰু ম'হক খাদ্য যোগান ধৰে। উপনৈৰ চৰ-চাপৰি অঞ্চলবোৰত প্ৰচুৰ পৰিমাণে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰা হয়। এয়াই আছিলে জলজ সম্পদ। আমাৰ বিলকেইখনৰ নাম মনত ৰাখিবা: দীপৰ বিল, চান্দডুবি বিল, চামগুৰি বিল। এইবাৰ আমি কৃষিজাত সম্পদৰ বিষয়ে পঢ়ো আহা। কৃষিজাত সম্পদ অৰ্থাৎ কৃষিৰ লগত জড়িত। মাটিৰ গুণাগুণ আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি অসমত ভিন ভিন খেতি কৰা হয়। গ্ৰীষ্মকালত অসমত যথেষ্ট বৰষুণ হয়। এই সময়ত ধান, মৰাপাট, লাও, জিকা, ভোল, কোমোৰা আদি খেতি কৰা হয়। আনহাতে শীতকালত বৰষুণ কম হয়, আৰু তেতিয়া কি কি খেতি কৰা হয় চোৱা: ঘেঁহু, গোমধান, সৰিয়হ, আলু, ফুলকবি, বন্ধাকবি, গাজৰ, নেমু, বিন আদিৰ খেতি কৰা হয়। অসমত মাটিকঁঠাল, কুঁহিয়াৰ, মধুৰিআম, লিচু, কল, কমলা আদি ফল-মূলৰ উপৰি মাহজাতীয় শস্য, বিভিন্ন প্ৰকাৰৰ শাক, তামোল, পাণ আদিৰো খেতি কৰা হয়। চাহৰ বাবেতো আমাৰ অসম বিখ্যাতেই। ইয়াৰ উপৰি কফি, ৰবৰ আদি খেতিও কৰা হয়। মৰাপাট আৰু নাৰিকলৰ আঁহ বা বাকলি আদিৰ পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী বিভিন্ন বস্তু প্ৰস্তুত কৰা হয়। এয়া দেখিছা, ইয়াত খেতি কৰিছে তামোল গছ, কলগছ, মধুৰিআম, মাটিকঁঠাল। এতিয়া আহোঁ খনিজ সম্পদলৈ। অসম খনিজ সম্পদত চহকী। অসমত প্ৰধানকৈ কয়লা, খাৰুৱা তেল আৰু চূণশিল পোৱা যায়। কয়লাৰ নাম তোমালোকে নিশ্চয় শুনিছা। বহু নিযুত বছৰ আগতে পৃথিৱীখন গছ-গছনিৰে ভৰা জলাভূমি আছিল। সেই সময়ত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই গছবোৰ ভূগৰ্ভৰ বহু তললৈ গৈ পোত গৈছিল। এই পোত যোৱা গছ-গছনিবোৰৰ ওপৰত তৰপে বোকা জমা হৈ কিছুমান স্তৰৰ সৃষ্টি হৈছিল। ভূগৰ্ভৰ তলিত পোত যোৱা এই গছ-গছনিবোৰ লাহে লাহে ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ আৰু ভূগৰ্ভৰ তাপৰ প্ৰভাৱত কয়লালৈ পৰিৱৰ্তিত হৈছিল। প্ৰকৃতিত পোৱা সবাতোকৈ গুৰুত্বপূৰ্ণ ইন্ধনৰ ভিতৰত কয়লা অন্যতম। অৰ্থাৎ কয়লা হ'ল ইন্ধন। আৰু ইন্ধন কিয় কয়, তাক জ্বলাব পাৰি। নহয়, কয়লাৰ ছবি এখন দিছে। এয়া মানে আমাৰ ভূপৃষ্ঠ, আৰু এয়া হ'ল ভূগৰ্ভ। মাজত এইখিনি কি হ'ল, কয়লাৰ সৃষ্টি হৈছে। অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত কয়লা পোৱা যায়। মাকুমৰ কয়লাখনি অতি পুৰণি। কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা আদিত কম পৰিমাণে উৎকৃষ্ট মানৰ কয়লা পোৱা যায়। কয়লা ক'ত ক'ত পায়? অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আৰু কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা আদিত উৎকৃষ্ট মানৰ কয়লা পোৱা যায়। কয়লাৰ উপৰিও আৰু এবিধ খনিজ সম্পদ হ'ল খাৰুৱা তেল।
বহু নিযুত বছৰৰ আগতে সাগৰ মহাসাগৰ আদিত থকা শেলুৱৈ জাতীয় উদ্ভিদ আৰু সৰু সৰু প্ৰাণীবোৰৰ মৃত্যু হোৱাৰ পিছত সাগৰ মহাসাগৰৰ বহু তললৈ গৈ বোকাৰ মাজত পোত গৈছিল। অৰ্থাৎ শেলুৱৈ জাতীয় যিবোৰ উদ্ভিদ, এই উদ্ভিদবোৰ এনেদৰে বোকাৰ মাজত পোত গৈছিল। এই মৃত উদ্ভিদ আৰু প্ৰাণীবোৰেই ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ, ভূগৰ্ভৰ তাপ আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছলৈ পৰিণত হয়। খাৰুৱা তেল জুলীয়া অৱস্থাত আৰু প্ৰাকৃতিক গেছ গেছীয় অৱস্থাত থাকে। বুজি পালানে? খাৰুৱা তেলটো জুলীয়া অৰ্থাৎ পনীয়া হৈ থাকে। এয়া দেখিছানে তলত? প্ৰাকৃতিক গেছটো গেছীয় অৱস্থাত থাকিব। অৰ্থাৎ এয়া দেখিছানে? প্ৰাকৃতিক গেছটো ওপৰলৈ গেছীয় অৱস্থাত উঠি গৈছে। তেলসমূহ শিলৰ স্তৰৰ মাজতো পোৱা যায় আৰু বিভিন্ন শিলৰ স্তৰবোৰৰ মাজতে খাৰুৱা তেলবোৰ সোমাই থাকে। সাগৰৰ তলিৰ নিচিনা ভূগৰ্ভতো খাৰুৱা তেল পোৱা যায়। অসমত খাৰুৱা তেল থকা ঠাই হ'ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা আদি। এই প্ৰশ্নটো বাৰে বাৰে আহে পৰীক্ষাত। 1889 চনত ইংৰাজসকলে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। এইটো তোমালোকে চিন্তি থবা। ভূগৰ্ভৰ পৰা আহৰণ কৰা খাৰুৱা তেলসমূহ শোধনাগাৰত শোধন কৰি লৈহে ব্যৱহাৰ কৰিব পাৰি। শোধনাগাৰত তেল শোধন কৰি মানে কি? ফিল্টাৰ কৰে। ফিল্টাৰ কৰি কি কৰে? পেট্ৰল, ডিজেল, কেৰাচিন, নেপথেলিন, মম আদি পৃথক কৰা হয় আৰু এইসমূহ বস্তু বেলেগ বেলেগকৈ পৃথক কৰি দিয়া হয়। অসমৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত তেল শোধনাগাৰ আছে। অসমৰ ক'ত ক'ত আছে? ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত তেল শোধনাগাৰ আছে। আৰু এই তেলসমূহৰ পৰা কি কৰে? চৰকাৰে যথেষ্ট পৰিমাণৰ ৰাজহ লাভ কৰে। এই বস্তুলৈ চোৱা। কয়লা আৰু খাৰুৱা তেলক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। গছ-গছনি আৰু প্ৰাণীৰ দেহৰ অৱশিষ্টৰ পৰা উৎপন্ন হোৱাৰ বাবে ইহঁতক জীৱাশ্ম ইন্ধন বোলে। আমি পাইছিলোঁৱে নহয় যে খাৰুৱা তেল, কয়লা এইসমূহ গছ-গছনি, জীৱ-জন্তু মৃতদেহৰ পৰা সৃষ্টি হৈছে আৰু সেইবাবে ইহঁতক কি বুলি কয়? জীৱাশ্ম ইন্ধন বুলি কয়। চূণশিল আমাৰ খনিজ সম্পদত পৰে আৰু চূণশিল অসমৰ ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত পোৱা যায়। বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। এইটো প্ৰশ্ন আছে যে বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদবিধৰ নাম কি? তোমালোকে পাবা প্ৰশ্নটো। চূণশিল। বিলাতী মাটি মানে কি জানা নাই? চিমেণ্ট। আৰু চিমেণ্ট বনাবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। চূণশিলৰ পৰা চক পেঞ্চিল, দাঁত ঘঁহা দ্ৰব্য, ৰং আদিও প্ৰস্তুত কৰা হয়। চক পেঞ্চিল যে বৰ্ডত লিখোঁ, দাঁত ঘঁহা দ্ৰব্য, ৰং আদি প্ৰস্তুত কৰা হয়। ইয়াত পুনৰ কেইটামান সৰু সৰু প্ৰশ্ন দিছে চোৱা। অসমৰ কোন কোন ঠাইত খাৰুৱা তেল পোৱা যায়? পাৰিবা তোমালোকে? অসমৰ কোন কোন ঠাইত কয়লাৰ খনি আছে? অসমৰ কোন কোন জিলাত চূণশিল পোৱা যায়? ক'লোৱে নহয়, তোমালোকে লিখিবা এইখিনি। শেষত কি কৈছে চোৱা। প্ৰাকৃতিক সম্পদবোৰ আমাৰ ৰাজ্যত মজুত ৰখাৰ বাবে এইবোৰৰ ব্যৱহাৰ সহজসাধ্য হৈছে। এই সম্পদবোৰে আমাৰ দেশক ঔদ্যোগিকৰণত সহায় কৰি আমাৰ জীৱনৰ মানদণ্ড উন্নত কৰিছে। কেঁচামাল আৰু উৎপাদিত সামগ্ৰীসমূহ দেশ বিদেশলৈ ৰপ্তানি কৰি চৰকাৰে ৰাজহ সংগ্ৰহ কৰাৰ ফলত আমাৰ ৰাজ্যখন অৰ্থনৈতিকভাৱে লাভান্বিত হৈছে। এই প্ৰাকৃতিক সম্পদবোৰৰ সঠিক ব্যৱহাৰ কৰাটো সকলোৰে বাবে কাম্য। প্ৰাকৃতিক সম্পদবোৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ উদ্যোগ গঢ়ি উঠিছে। তাৰপিছত বিভিন্ন দেশলৈ আমি পঠিয়াও দিওঁ আৰু যাৰ পৰা আমি টেক্স পাওঁ। এনেকুৱা সম্পদবোৰ যাতে ভালদৰে সকলোৱে ব্যৱহাৰ কৰে, নহ'লে কি হ'ব? এটা সময়ত এইবোৰ শেষ হৈ যাব। আৰু এইবোৰ কি আছিলে? অনবীকৰণক্ষম সম্পদ। বহুত নিযুত বছৰ পিছতহে এইবোৰ সৃষ্টি হ'ব। আশা কৰোঁ তোমালোকে প্ৰাকৃতিক সম্পদৰ বিষয়ে ভালদৰে বুজিব পাৰিছা। প্ৰশ্ন উত্তৰখিনি মই পিছৰ ভিডিঅ'টোত আলোচনা কৰিম। ধন্যবাদ।